মৰ্মে মা মনসাক আজিও পুহি আছে আৰু বলিদান হয়। নমস্কাৰ, মা মনসাৰ শ্ৰীচৰণত প্ৰণাম জনাই আজিৰ পৰ্ব আৰম্ভ কৰিছোঁ। আমি আজিৰ পৰ্বত নামনি অসমত মনসা পূজা আৰু শুকনানী ওজাপালি এই বিষয়ে আলোচনা কৰিম। মা মনসা হ'ল শক্তিৰ দেৱী। সমগ্ৰ অসমতে কম বেছি পৰিমাণে মনসা পূজা হয় যদিও কিন্তু নামনি অসমত মনসা পূজাৰ প্ৰভাৱ বহু বেছি। মা মনসাক পুজিলে মানুহৰ ধন ধান হোৱাৰ লগতে নিসন্তানে সন্তান লাভ কৰে আৰু মানুহে অনাবিল সুখ শান্তি লাভ কৰে। বলি দিব লাগিব, স্বয়ং ভগৱতী ইয়াতে আছে, তেওঁ পূজা নকৰিলে নহয়। যিয়ে কৰে সি 2 বছৰ 3 বছৰ কৰিয়ে থাকিব লাগিব। প্ৰধানতঃ মনসা পূজাৰ লগত শুকনানী ওজাপালি ওতঃপ্ৰোতভাৱে জড়িত। এটাৰ অবিহনে আনটো যেন অচল। মনসা পূজাত ওজাপালিসকলে মা মনসাক আৰাধনা কৰি পদ্মা পুৰাণৰ গীত পদসমূহ গায়। মনসা পূজাৰ লগত ওজাপালি কেতিয়াৰ পৰা সংযোগ হ'ল ইয়াক সঠিককৈ কোৱা টান। ওজাপালি গীতবোৰ প্ৰাচীন কালৰ পৰাই জনসমাজত মানুহৰ মুখে মুখে প্ৰচলিত আছিলে। মনসা পূজা আমাৰ এইটো হ'ল শক্তি পূজা। শক্তি পূজাত আমাৰ নানা ৰকম যিটো আমাৰ ঘৰৰ যিটো অসুবিধা। আপোনালোক ওজাপালি? হয়, আমি ওজাপালি। আমি বৰ্তমান দদুগুৰিৰ পৰা আহিছোঁ। এই পূৰ্ণ প্ৰচলিত নৃত্য গীতসমূহকে প্ৰণালীবদ্ধভাৱে সুকবি নাৰায়ণদেৱে মনসা দেৱীক লৈ পদ্মা পুৰাণ, দুৰ্গাপদ আৰু মন কৰে মনসা কাব্যকেইখন ওজাপালিসকলে সুৰ লগাই গাব পৰাকৈ ৰচনা কৰিছিলে। নৱলক্ষ বলি দি পূজা কৰিছিল। বলি আছে, কাৰণ বলি হ'লে বলি নিদিয়ে। এইটো হাতাক সনাতন ধৰ্মৰ কথা এটা আছে। সেই মৰ্মে মা মনসাক আজিও পুহি আছে আৰু বলিদান হয়। মানুহৰ সংকল্প থাকে যে মা মই আপোনাৰ চৰণত ভক্তি কৰিলোঁ, মই এনেকুৱা বিপদত পৰিছোঁ কি, গতিকে মায়ে দিলি বহুত কিবা পাব। জনশ্ৰুতি মতে কোচ ৰজা ধৰ্মনাৰায়ণৰ পৃষ্ঠপোষকতাত সুকবি নাৰায়ণদেৱে 10,500 পদেৰে পদ্মা পুৰাণখন ৰচনা কৰিছিলে। প্ৰচলিত ব্যাখ্যা মতে সুকবি নাৰায়ণদেৱৰ নামেৰে ই শুকনানী ওজাপালি ৰূপে প্ৰচলিত হ'ল বুলি জনা যায়। অসমৰ আটাইতকৈ পুৰণি লোকনাট্য বুলি ক'লে আমি ওজাপালিকে বুজোঁ। ওজাপালি প্ৰধানকৈ দুবিধ। এবিধ হ'ল ব্যাসৰ ওজাপালি বা সভা গোৱা ওজাপালি, আনবিধ হ'ল শুকনানী ওজাপালি বা ৰং গোৱা ওজাপালি। মনসাৰ লগত এই আমাৰ ওজাপালি পুৰোহিত জড়িত থাকে। ওজাপালিয়ে মাৰ বন্দনা গায়
মনসা পূজাত কি পদ গোৱা হয়? মনসা পূজাত এইটো আপোনাৰ পদ্ম পুৰাণৰ পদ গোৱা হয়। গতিকে দেৱখণ্ড, ভাইচালি খণ্ড, স্বৰ্গখণ্ড আৰু বানিয়া খণ্ড এনেকৈ। ব্যাসৰ ওজাপালি ৰামায়ণ মহাভাৰত আৰু পুৰাণৰ গীত পদসমূহ গায়। আনহাতে ভূপনানী ওজাপালিয়ে মনসা দেৱীক বন্দনা কৰি পদ্মা পুৰাণৰ গীত পদসমূহ গায়। মনসা পূজা বা আন দেৱী পূজাৰ লগত সচৰাচৰ দেখা পোৱা যায় দেওধনী নৃত্য। জনশ্ৰুতিৰ মতে জনা যায় সতী বেউলাই এই দেওধনী নাচৰ জৰিয়তে তেওঁ মৃত স্বামীক দেৱপুৰৰ পৰা জীয়াই আনিছিলে। ওজাপালি দৃশ্যশ্ৰব্য কলাৰীতিৰ এক অৰ্ধনাটকীয় অনুষ্ঠান। ওজাপালিৰ সংগীতৰ আনুষ্ঠানিক ৰূপ আৰু গায়ন পদ্ধতিৰ ফালৰ পৰা ই এক প্ৰকাৰৰ অভিনয়। ওজাপালি অসমৰ সভ্যতা সংস্কৃতিৰ এক যুগমীয়া নিদৰ্শন। হিন্দু ধৰ্মৰ বিভিন্ন জাতি উপজাতিৰ মাজত বৰ্তমানো এই ওজাপালি প্ৰচলিত।